আবতৰীয়া বিহুৱে কপালে জামুগুৰিহাট। ঢোল পেঁপা গগনাৰ মাতৰ লগতে ঢুলীয়াৰ ঢোলৰ চেৱত এজাক নাচনীৰ নাচত আজি ৰজন জনাই গ'ল সমগ্ৰ জামুগুৰিহাট। জামুগুৰিহাটৰ কুসুমটোলাৰ এক অগ্ৰণী সাংস্কৃতিক গোষ্ঠী গগনাৰ সৌজন্যত অনুষ্ঠিত বিহু কৰ্মশালাৰ আজি সামৰণিৰ দিন। এই উপলক্ষে কুসুমটোলাৰ হাইস্কুলৰ প্ৰাংগণত আজি অনুষ্ঠিত হয় এক বৰ্ণাঢ্য কাৰ্যসূচীৰ। জামুগুৰি নগৰ কমিটিৰ পৌৰপতি পল্লবিতা শৰ্মা মহন্তই শুভ উদ্বোধন কৰা এই বিহু অনুষ্ঠানত সহস্ৰাধিক ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে যোৱা 15 জুলাইৰ পৰা 30 জুলাইলৈ কুসুমটোলাত অনুষ্ঠিত হৈছিল এক বিহু কৰ্মশালা। এই কৰ্মশালাত অঞ্চলটোৰ প্ৰায় শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। অসমীয়া জাতীয় জীৱনৰ অন্যতম উপাদান ঢোল পেঁপাৰ লগতে বিহু নাচৰ প্ৰশিক্ষণ দিয়া এই কৰ্মশালাত ঢোল আৰু পেঁপা বাদনৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ক্ৰমে ৰন্তু বৰকটকী, উৎপল দাস আৰু ৰিপুণ শইকীয়া। একেদৰে বিহু নাচৰ প্ৰশিক্ষণ দিয়ে বিহুৱতী ৰশ্মিৰেখা দাস আৰু পম্পী গগৈয়ে। অসমৰ সাংস্কৃতিক ৰাজধানীৰূপে পৰিচিত জামুগুৰিহাটৰ কুসুমটোলাৰ গগনা সাংস্কৃতিক গোষ্ঠীৰ এনে বিহু কৰ্মশালাই উঠি অহা প্ৰজন্মক সাংস্কৃতিক দিশত যথেষ্ট আগুৱাই নিব বুলি সাংস্কৃতিক মহলে মন্তব্য কৰাৰ লগতে তেওঁলোকৰ এনে মহৎ প্ৰচেষ্টাক সকলোৱে প্ৰশংসা কৰিছে। ব্যুৰো ৰিপৰ্ট, উদ্ভাস নিউজ। আহিলে বিনালে গছে বনে হলা ভোজনে নামনি ধুলৰ গুণগুণনি বিহু বিহু লাগিছে। এই গগনা সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা এই 15 দিনীয়া কাৰ্যসূচীৰে কৰ্মশালা ভাগি আজি অন্তিম কাৰ্যসূচী আমাৰ অনুষ্ঠিত হ'ল। আমাৰ এই গগনা সাংস্কৃতিক গোষ্ঠীৰ যি কৰ্মশালা, সেই কৰ্মশালা আমি বিহুৰ ওপৰত দিছিলোঁ। বিহু নৃত্য, ঢোল বাদন আৰু পেঁপা বাদনৰ এই কৰ্মশালা 3টি আমি দিছিলোঁ। আমাৰ এটাই মূল কথা আছিলে, উদ্দেশ্য আছিলে যে এই আমাৰ ল'ৰা ছোৱালীসকল বা উঠি অহা প্ৰজন্মসকলে এই বিহুটি, আমাৰ বিহু আহিলেহে বা কৰ্মশালা কৰে বা বিহু আহিলে বিহু নাচ কৰে, বিহু ঢোলটো কান্ধত লয়। সেয়েহে আমি আমাৰ কৃষ্টি সংস্কৃতি জীয়াই ৰাখিবলৈ ঢোলটি যাতে তেওঁলোকে বছৰি বজাই থাকে, ধুনীয়াকৈ বজাই ভালকৈ অনুশীলন কৰে, সেয়ে আমাৰ প্ৰচেষ্টা আছিলে। আমাৰ আপোনাৰ 80জনমান অধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ অংশগ্ৰহণ কৰিছে। আমাৰ জামুগুৰি, চতিয়া, কুসুমটোলা। প্ৰশিক্ষকসকল ক'ৰ আছিল? প্ৰশিক্ষকসকল মূল প্ৰশিক্ষক আছিলে মন্টু বৰকটকী, উৎপল দাস আৰু মই নিজেই আছিলোঁ, মই ৰিপুণ শইকীয়া। হয়।
কিমান দিনীয়া আছিলে সেইটো 15 দিনীয়া কাৰ্যসূচী আমাৰ 15 তাৰিখৰ পৰা আজি 30 তাৰিখ হ'ল আজি 30 তাৰিখে আমাৰ অন্তিম কাৰ্যসূচী হৈছে